হেল্ল' এভৰিৱান, এতিয়া মই পুৰি আছোঁ গৰৈ মাছ। মানে ঠাণ্ডাত গৰৈ মাছ পুৰি খোৱাৰ মজাই বহুত বেলেগ। বাৰু মই পুৰিব নাজানো, হ'লেও পুৰি আছোঁ। এয়া মই ধুনীয়াকৈ পুৰি উলিয়াই ল'লোঁ আৰু এইফালে ধনিয়া আৰু পিঁয়াজ জলকীয়া কাটি ধুনীয়াকৈ ৰেডি কৰি ৰাখিছোঁ। আৰু এইখিনি ধুনীয়াকৈ মই ভণ্টিক কাটিব দিলোঁ, একচুৱেলি মোৰ চৰ্দি হৈ আছিলে। বাৰু মাছটো পুৰি উলিয়াই কিনি এতিয়া ধুনীয়াকৈ পিটিকা কৰি এয়া মাছৰ মাথা মানে পেলাই দিয়া নহ'ল আৰু, কাৰণ ইমানেই মাছৰ দাম নহয়, পেলাই দিবলৈ মনে নাযায়। তো সেইখিনি পেলনি কেইটামান থাকে আৰু সেয়া আমাৰ মেকুৰীজনীকে দি দিলোঁ আৰু তাই ধুনীয়াকৈ খাই আছে। আৰু এইফালে সিহঁতক যদি আমিয়ে মৰম নকৰোঁ তেন্তে কোনো কৰিব নহয়নে বাৰু এতিয়া পিটিকাৰ লগত তেল অকণমান দি দিওঁ। এয়া পিয়ৰ তেল হয়, নিজৰ ঘৰৰ পৰা বনোৱা। লাষ্ট মিনি ব্লগত দেখিছে আপোনালোকে, মই মিনি ব্লগটোত দিয়া আছে, যদি চোৱা নাই চাই ল'ব আপোনালোকে। এয়া ধুনীয়াকৈ পিটিকা কৰি লৈ মেলি এতিয়া ধুনীয়াকৈ খাম আৰামছে। আজিলৈ ইমানেই আছিলে, বাই বাই। যদি ভাল পায় দেন লাইক কৰি দিব, বাই।